আজিৰ চেপ্টাৰটো লোৱা হৈছে সৰলৰেখা প্লাছ 11 দুটা বিন্দুৰ মাজেদি যোৱা সৰলৰেখাৰ সমীকৰণ আমি নিৰ্ণয় কৰিব লাগে। তাৰমানে প্ৰথমতে লেখ চিত্ৰৰ সহায়ত এইটো বুজাবলৈ চেষ্টা কৰিছোঁ। তো এ বি সৰলৰেখাডালে এক্স অক্ষৰ লগত থিতা কোণ উৎপন্ন কৰিছে আৰু ৱাই অক্ষত চি বিন্দুত কাটিছে আৰু অ' চিৰ যোগ হৈছে চি। তো অ' চিৰ যোগ আমি কিমান পালোঁ? চি বুলি আমি স্মল চি বুলি আমি বিবেচনা কৰিছোঁ। আকৌ কৈছোঁ এই এ বি সৰলৰেখাডালে এই এক্স অক্ষৰ লগত থিতা কোণ উৎপন্ন কৰিছে আৰু ৱাই অক্ষত চি বিন্দুত কাটিছে। অ' চিৰ যোগ যদি চি হয় আৰু প্ৰৱণতা এম অৰ্থাৎ টেন থিতা, আমি প্ৰৱণতাক টেন থিতা বুলি কওঁ, তেতিয়াহ'লে এ বি সৰলৰেখাডালৰ সমীকৰণ হ'ব y = mx + c। এইটো আগতে কেনেকৈ হ'ল আগতে আমি ডিছকাশ্যন কৰিছোঁ। আগৰ দুটা ভিডিঅ' আছে, এই ভিডিঅ'বিলাক ভালদৰে চাব লাগিব, তেতিয়াহে আজি যিটো মই বুজাবলৈ গৈ আছোঁ সেইটো বুজি পাব। প্ৰথমতে লিখিছোঁ y = mx + c। সমীকৰণটো লিখি লওঁ আৰু সমীকৰণটোক আমি 1 নং সমীকৰণ হিচাপে সূচাইছোঁ। এতিয়া এই এ বি সৰলৰেখাডাল যদি x1 y1ৰ মাজেদি যায়, প্ৰথমতে x1 y1 বুলি ধৰি লৈছোঁ, তাৰপিছত x2 y2ৰ কথা পিছলৈ আহিম। তাৰ প্ৰথমতে ধৰি লৈছোঁ x1 y1ৰ মাজেদি গৈছে এ বি সৰলৰেখাডাল, তেনেহ'লে ইয়াৰ প্ৰৱণতা একেই থাকিব, কাৰণ সৰলৰেখাডাল একেটাই থিতা, এংগল কিমান থাকিব? থিতা। প্ৰৱণতা একেই থাকিব এম। এতিয়া আৰু অ' চিৰ যোগো একে থাকিব। তেনেহ'লে যদি সৰলৰেখাডাল y = mx + c সৰলৰেখাডাল যদি x1 y1ৰ বিন্দুৰ মাজেদি যায়, তেনেহ'লে এই সমীকৰণটো হ'ব y1 = এইটো y ৰ জেগাত y1 হ'ব, m প্ৰৱণতা একেই আৰু xৰ জেগাত x1 হ'ব, আৰু c y ৰ ছেদাংশৰ পৰিমাণ যোগ অ' চিৰ যোগ একে থাকিব, অৰ্থাৎ আমি স্মল চি এ পাম। তো আমি সমীকৰণ 2 বুলি কৈছোঁ। এইটো কেতিয়া হ'ব? যেতিয়া x1 y1ৰ মাজেদি যাব ৰেখাডাল, আৰু যদি ৰেখাডাল যদি x2 y2ৰ মাজেদি যায়, এতিয়া আহিছোঁ x2 y2লৈ, যদি ৰেখাডাল x2 y2লৈ মাজেদি যায়, তেতিয়াহ'লে আমাৰ সমীকৰণটো হ'ব y2 = mx2, যিহেতু প্ৰৱণতা একেই থাকিব আৰু যিটো y ইণ্টাৰচেপ্ট, y ছেদাংশ অ' চিৰ পৰিমাণো একে থাকিব, আমি স্মল চি বুলিয়েই লিখিম। এতিয়া এই ইকুৱেশ্যনটোক 3 বুলি বিবেচনা কৰিছোঁ, ইকুৱেশ্যন 3। এতিয়া আমি কি কৰিছোঁ? তো ইকুৱেশ্যন 1ৰ পৰা আমি ইকুৱেশ্যন 2টো মাইনাছ কৰিছোঁ, বিয়োগ কৰিছোঁ। এতিয়া ইকুৱেশ্যন 1ৰ পৰা 2টো মাইনাছ কৰিলে আমি কিমান পাম? এইটো y - y1 = mx - mx1, c কটা যাব, এই c2 আৰু এই c2 কটা যাব। এতিয়া আমি mটো কমন ল'ব পাৰোঁ, y - y1 = আমি কিমান পাম? m × x - x1, অৰ্থাৎ আমি যিটো সমীকৰণ উপস্থাপন হ'ল, এইটো এটা বিন্দুৰ মাজেদি কোনো এডাল সৰলৰেখা, অৰ্থাৎ y = mx + c x1 y1ৰ মাজেদি যেতিয়া যাব, তেতিয়া আমাৰ সমীকৰণটো পাম y - y1 = m × x - x1। এইটো এটা আমাৰ সুকীয়া সমীকৰণ। এতিয়া এইটোক আমি a বুলি বিবেচনা কৰিছোঁ, ইকুৱেশ্যন a। আকৌ আমি কি কৰিছোঁ? ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 3টো মাইনাছ কৰিছোঁ। এতিয়া মাইনাছ কৰোঁতে আগৰ দৰে মাইনাছ কৰিছোঁ, তেনেহ'লে y1 - y1 - y2 = c কটা যাব, mটো কমন থাকিব, x1 - x2। ইয়াত যেনেকৈ mটো কমন লৈছোঁ, আমি একেবাৰে কৰিছোঁ। তেতিয়া আমি এটা যিটো ইকুৱেশ্যন পালোঁ, তাক আমি বিৰে সূচাইছোঁ। এতিয়া কি কৰিম? দুটা বিন্দুৰ সম্পৰ্কটো আনিম। তো দুটা বিন্দুৰ সম্পৰ্কটো আনিবলৈ হ'লে আমি ইকুৱেশ্যন a বাই ইকুৱেশ্যন b কৰিব লাগিব, অৰ্থাৎ ইকুৱেশ্যন a-ক b-ৰে ডিভাইড কৰিব লাগিব। আমি কৰিছোঁ। সমীকৰণ a-ক কিহেৰে ডিভাইড কৰিব লাগিব?
সমীকৰণ বিৰে আমি ডিভাইড কৰিব লাগিব এতিয়া ডিভাইড কৰিলে আমি পাম কি পাম এটো ওপৰত লিখিছো ওপৰত তেনেহলে এটো ওপৰত এটো তলত ডিভাইড কৰিলে তো y - y1 আৰু এটো তলত y1 - y2 ইকুৱেল টু এটো ওপৰত m into x minus x1 divided by m into x1 minus x2 এতিয়া আমি কি কৰিব লাগিব mm কটা যাব লাগিব আমি ইয়াৰ পৰা কি পাম যদি ইয়ালৈ এটো x minus x1 যদি আমি স্থানান্তৰ কৰো এটো ইয়ালৈ আনিলে কি হ'ব এটো একান্তৰ ক্ৰিয়া বুলি কম এটো ইয়ালৈ আনিছো এটো ইয়ালৈ লৈ গৈছো তো y minus y1 আৰু x minus x1 is equal to এটো ইপিনে লৈ গলে কি হ'ব y1 minus y2 divided by x1 minus x2 এটোক আমি এনে ধৰণৰ লিখিব পাৰো y2 minus y1 দুইটা সলনি কৰিছো স্থান সলনি দুইটা y2 minus y1 আৰু ইয়াৰ স্থান সলনি কৰিব লাগিব x2 minus x1 এটো লিখিলো হ'ব এটো লিখিলো হ'ব অৰ্থাৎ দুটা বিন্দুৰ মাজেদি যোৱা সৰলৰেখাৰ সমীকৰণটো হৈছে y minus y1 divided by x minus x1 equal to y1 minus y2 বা y2 minus y1 divided by x2 minus x1 এটা আমাৰ দুটা বিন্দুৰ মাজেদি যোৱা সৰলৰেখাৰ সমীকৰণটো আমি স্থাপন কৰিলো নিশ্চয় বুজি পাইছা কিবা যদি বুজি নপোৱা মোক কমেন্ট কৰি জনালে হ'ল থ্যাংক ইউ